হেল্ল' গাইজ এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটা নতুন ব্লগৰ সৈতে আপোনালোকক মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ৰাতিপুৱা মৰ্ণিং ৰাইডত ওলাইছোঁ ডিব্ৰুগড়। এইকেইটা বৰষণি, এইটো দীপজ্যোতি, সেইফালে SGS ভিতৰত সোমাইছে। নটিচ এখন লগাবলৈ আছে, নটিচ লগাবলৈ গৈছে সিহঁতে। তাৰপৰা আৰু এটা লগত মোৰ লগত এটা যাব। তো আমি এতিয়া ওলাইছোঁ, চাই যাওক আজি ভিডিঅ'টো ভাল লাগিব হয়নে? চাব তাৰপিছত ব্লগটো আগলৈকে চাই থাকক, এনজয় কৰক। তাৰপৰা আজি মানে মই ইয়াৰ লগত আহিলোঁ, ভালেই হ'ল আৰু গোটেইকেইটা আহিছোঁ বাৰু। আজি মানে আমাৰ বাইকখনৰ ECU আপডেট হৈ গৈছে হয়নে? এক গুলিত দুই চিগাৰ। দীপজ্যোতিয়ে এইটো দ্বিতীয়লৈ গৈছে, দ্বিতীয় তাৰ কাম আছে কিবা কিবি, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ৰেজিষ্ট্ৰেশ্যন সেই পোৱাই নাই এতিয়ালৈকে। তাৰপৰা আহিলোঁ আৰু কৈছিলোঁ যে মই এইটো কি বুলি কয়, ডিব্ৰুগড় গ'লে হেৰিয়ত এইটো কি বুলি কয়, কি আছিলে হোটেল এখনত সোমাম বুলি কৈছিলোঁ যে, সেইখনত এতিয়া সোমামগৈ আৰু ইয়াৰ পৰা গৈ পিনি ইয়াত কিমান দেৰি হয় এতিয়া ছাৰ্ভিচিং, এতিয়া ৱাশ্বিঙত গৈছে এয়া বাইকখন। তাৰপৰা মোৰখন আছে, মোৰখনৰ বেছি দিন লাগে বাৰু, ECUটো আপডেট কৰিব। তাৰপৰা ডিব্ৰুগড় লাইট চাইট লগাব, কিবা এটা চিগনেল লাইট এটা বাকী আছে নহয়, সেইটো লগাব আৰু তাৰপিছত গৈ আছোঁ তালৈ, চাই থাকিব। গাইজ এতিয়া মানে ৰখি আমনি লাগিছে, ডমিনাৰ সেই তাত ছাৰ্ভিচিঙত আমি গোটেইকেইটা ইয়াত বহি আছোঁ, ফটো মাৰিছে পূৰা চেল্ফি। আমনি লাগিছে আৰু এতিয়া ছাৰ্ভিচিংটো সোনকালে হ'লে যাম আৰু সোনকালে হ'লে যাম মানে যামেই আৰু তালৈ। একেবাৰে চেল্ফি মাৰি আছোঁ, মাৰি লওঁ একেবাৰে। তাৰপৰা লাষ্টত যাওঁতে দেখাই আছোঁ, আহোঁতে দেখাবলৈ নহ'ল। হেৰি এইটো কি বুলি কয় মানে বেটেৰী চাৰ্জ নাছিলে সেইকাৰণে মানে। তাৰপৰা এতিয়া দেখাম আৰু বাকীখিনি চব দেখাম আৰু এতিয়া ফটো মাৰি লওঁ, এইটো ফটো মাৰিবলৈ মাতি আছোঁ, মাতি লওঁ দেই। হেল্ল' গাইজ, এতিয়া মানে বাইকখন ছাৰ্ভিচিঙত দি থোৱা আছে, মানে মোৰখনো ECU আপডেট দিম বুলি কৈছোঁ যে সেইখন দি থোৱা আছে। মানে খালি বহুত দেৰি কৰিছে, ঋষিকল্পখনটো এতিয়ালৈকে হেৰি হোৱাই নাই, কাম কৰি হোৱাই নাই। তাৰখন ছাৰ্ভিচিং দিছে ন, তাৰ ছাৰ্ভিচিং দিওঁতে দেৰি লাগিবই। আৰু এতিয়া সিহঁতি এইফালে খাবলৈ সোমাইছে, মই নাখাওঁ, মই খাই আহিছিলোঁ বাৰু। আৰু মই একদম পূৰা বাজেটত আহিছিলোঁ আজি, খালি এতিয়া বাঁহ সোমাই গ'লোঁ ঘৰৰ। মই হেৰি ECU আপডেট দিম বুলি ভবা নাছিলোঁ ন, এতিয়া পটককৈ পাই গ'লোঁ, এতিয়া দি দিলোঁ নহয়। হেৰি এতিয়া এইবোৰ চলাই মেলি চালে আকৌ RPM দিছে পূৰা, মানে হেৰি নাই আৰু তেল খতম হৈ থাকিলে আকৌ এতিয়া ভৰাব লাগিব এক্সট্ৰাকৈ। তাৰপৰা আকৌ খাৱদিত যাম নি খাবলৈ, খাৱদি বুলি কয় হোটেলখন কৈছিলোঁ যে সেইখন খাৱদি হয়, সেইখন খাবলৈ যামেই এতিয়া। ইয়াত কাম চাম খতম হ'লে যাম আৰু। হেল্ল' গাইজ, এতিয়া মানে এইটো কি বুলি কয় ছাৰ্ভিচিঙৰ পৰা আহি পালোহি আৰু এতিয়া এয়া বাইকখন পূৰা মানে ECUটো আপডেট দি দিলোঁ, এতিয়া চলাই ভাল লাগিছে, অকণ পিক আপটো অকণ বেছিকৈ পাইছোঁ অকণ। তাৰপৰা ইয়াৰখন ছাৰ্ভিচিং এখন পূৰা চিকচিকীয়া হৈ আছে দেখিছে। তাৰপৰা এইকেইটা মই যে কৈছিলোঁ হেৰিখন হোটেলখন, তো এইখনেই খাৱদি, এইটো ইউনিভাৰ্চিটি ৰোডত আমি আহিছোঁ। ইউনিভাৰ্চিটি ৰোডত মানে এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটি যোনফালে থাকে যে সেইটো ৰোডত আহিছিলোঁ, সেইটো ৰোডত আছে এইফালে ৰাইট চাইডে। জেগাডোখৰ ইমান ভালকৈ নাজানো, মই চিনিয়ে পোৱা নাই ভালকৈ, এই স্কুলৰ পৰা সোধোতেহে গম পাইছোঁ। সি কৈছে এইডোখৰ ইউনিভাৰ্চিটি ৰোডত আহিছোঁ বুলি। তাৰপৰা এতিয়া খাৱদি সেইখন লিখা আছে। তাৰপৰা ইয়াত খোৱাখিনি দেখাম আৰু এতিয়া ৰ'ব। আমি এতিয়া নামিছোঁহে, জাষ্ট নামিছোঁ, তাৰপৰা ওলাই আহিলে পিনি জাষ্ট এতিয়া নামিছোঁহি, এই বৰ আৱাজ কৰিছে এইবোৰ। তাৰপৰা এইবোৰ খাৱদি এখন এইবোৰ বনাই আছে, এখন খাৱদি হেনো। তাৰপৰা আমি এতিয়া ইয়াত বহিছোঁহি আৰু এইবোৰ চফা কৰাই নাই চব ভালকৈ। তাৰপৰা কি বুলি কয় এই ৰাস্তা কিনাৰতে যে পূৰা আৱাজ আহিছে, মানে এইফালে মানুহবোৰে খাই আছে পূৰা। ইয়াত জেগা ভৰ্তিয়ে হৈ থাকে মানুহে, কৈছোঁ নহয়। চাওক মেইন বস্তুটো দেখাইছে, চাওক এইটো চাওক চিকেন, এই ৰ। তাৰপৰা সাংঘাতিক হাঁহ মাংস, এতিয়ানো আমি চিকেন খাম, চিকেন খাম এতিয়া। আৰু কি খাবা? ভাত। আমি হেৰি কৰি লওঁ, এইটো কি বুলি অৰ্ডাৰটো দি লওঁ, অৰ্ডাৰটো অহাৰ পিছত তাৰপিছত দেখাই আছোঁ বাৰু। মোৰ কাণত এই গুটি এটা উঠিছে, বেলেগ খজুৱাই গৈছোঁ নহয়।
সেইকাৰণে খজুৱাই আছে মানে মৰিব হৈ যায় হা কাণত গোটেই পেলাই মৰা হৈ গ'ল হয় নি কাণখন পূৰা গৰম হৈ যায় খজুৱাই ঠাণ্ডা দিনত ভালে লাগে বাৰু বাহিৰত তাৰপিছত দেখাম গাইজ একদম চৰি দেই মই মানে অনাৰ পিছত আনি ৰখি থাকিব নোৱাৰিলোঁ মানে আৰু খাই খতম কৰি দিলোঁ ভাত দিছিলে মাংস এইখিনি দিছিলে কাৰোবাৰ মাংস আছে নি এইখিনি মাংস এইখিনি মাংস আৰু এইটো এই লগত এইবোৰ দিয়ে আৰু দাইল চাইল এনেকৈ ইয়াত অকল আৰু ভাতহে পায় দেই ৰুটি চুটি নাপায় মই ৰুটি বিচাৰিছিলোঁ নাপায় বুলি ক'লে তাৰপৰা এইকেইটা খাই আছে ধুনীয়াকৈ আৰু বাহিৰৰ পৰা এখন দেখিবলৈ একেবাৰে সৰু লিখা লাগে নাই লিখা লাগে খালি ভিতৰত আছে আকৌ ডাঙৰ বহুত ডাঙৰ তাৰপৰা খাই লওঁ আৰু দেই একদম পাহৰি থাকিলোঁ চৰি বেয়া নাপাব হেল্ল' গাইজ আমি মানে এতিয়া বগীবিল পালোহি মানে তাত খাই মেলি আহি ওলাই আহি পিনি এতিয়া বগীবিল পালোহি এতিয়া বগীবিলত এইকেইটা ফটো মাৰি আছে ডিব্ৰুগড় আহিলোঁ যেতিয়া বগীবিল চাই যাওঁ হয় সেইটো দেখিছে নাই এতিয়া ফটো মাৰিবলৈ হ'লে চোলা খুলিবই আৰু নহয় ভিডিঅ' দিমেই মই কেলৈ নিদিম মই ভিডিঅ' দিমেই তাৰপৰা ইয়াত এনেই আহিলোঁ আৰু হেৰি সন্ধিয়ালৈকে থাকিবা নেকি চামত তাৰপিছত ভাবিছোঁ এতিয়া সন্ধিয়ালৈকে থাকোঁ নেকি ইয়াত এই এখন লাইট জ্বলে যে গোটেই দলংখন লাইট জ্বলে ন আজিলৈকে দেখাই নাই মানে লাইট জ্বলা তো আজি চাই যাওঁ বুলি ভাবিছোঁ এই বগা লাইটকেইটা ইমান জ্বলি আছে তাত উৎপাত দেখিছে তাৰপৰা লাইট জ্বলাটোকে চাই যাওঁ লাইট চাইট চাই পিনি যাম আৰু তাৰপৰা ৰাতি হ'ব যাওঁতে দেখাবতো নোৱাৰোঁ সেইকেইটা চাওক আকৌ পগলা হৈ গৈছে এইকেইটা পগলা হৈ গৈ Picture perfect, you don't need no filter. Gorgeous, make them drop dead, you a killer. Shower you with all my attention. Yeah, these are my only intentions. Hello guys, এতিয়া মানে বেলি চেলি ডুবিলে আৰু সেইফালে ডুবিলে আৰু খালি লাইট এতিয়ালৈকে জ্বলা নাই লাইট জ্বলালৈকে ৰখি আছোঁ আমি মানে এখন লাইট জ্বলিলে হেনো বহুত ধুনীয়া লাগে সেইকাৰণে ৰখি আছোঁ মই দেখা নাই মানে এনেই ফটো চটো দেখিছোঁ ৰিয়েলকৈ দেখা নাই তো আজি মানে চাই মেলিয়ে যাম বুলি ভাবিছোঁ মানে নোচোৱাকৈ নাযাওঁ বুলি ভাবিছোঁ গোটেইবোৰ পিছফালে তাৰপৰা গোটেইবোৰ পৰা বহি আছোঁ এতিয়া লাইট জ্বলা চাই যাম আজি লাইট জ্বলা হয় নাই দীপ কি লাইট জ্বলা চাই যাম এই ৰ মোৰ ওচৰলৈ গৈছোঁ ফটো চটো আছে পিছফালৰ পৰা আহে বেগ ফটো মাৰিম আমি এতিয়া লাইট চাইট জ্বলি লওক আৰু তাৰপিছত দেখুৱাম আৰু তাৰপিছত ঘৰলৈ যাম নহয় বহুত দেৰি হৈ গৈছে ন ঘৰতো ফোন মাৰিব এতিয়া মানে যাবলৈ ক'ব এতিয়া তো লাইট চাইট জ্বলক আৰু ৰখি আছোঁ লাইট চাইট জ্বলি হোৱাৰ পিছত আৰু দেখুৱাম আৰু এতিয়া ফোন আহিলেই মোৰ ঘৰৰ তাৰপৰা এতিয়া ঘৰলৈ যাম বাৰু চাই থাকক গাইছ এইবোৰ লাইট চাইট জ্বলি আহি আছে সেইফালৰ পৰা জ্বলি আহি আছে জ্বলিলে এইখিনি জ্বলিলে লাইট খালি পূৰা আন্ধাৰ হ'লেহে ভালকৈ দেখিব পাৰি একেবাৰে চাই যাম আৰু এইখিনি জ্বলিলে এতিয়া লাইটখিনি এইখিনি দেখিছেনে ভালকৈ ধৰিব নাই পৰা চাগে এতিয়া ওপৰখিনিতো জ্বলিলে এইখিনি ওপৰখিনি জ্বলিলে তলখিনি জ্বলিলে খালি এতিয়া আৰু অকণ আন্ধাৰ হ'লেই তাৰপিছত বিন্দাছ দেখি পাম আৰু গাইছ এয়া লাইট চাইট জ্বলি একদম পূৰা মানে এতিয়া পূৰা ধুনীয়াকৈ জ্বলিছে এই মোবাইলত ব্ৰাইটনেছো অকণ বঢ়াই দিছে মানে পোহৰটো বেছিকৈ আহি গৈছে যে লাইটখিনি ইমানকৈ ধৰিব পৰা নাই খালি এতিয়া খালী চকুৰে আপুনি বহুত ধুনীয়া দেখিব মোবাইলটো বেয়া বুলি Emotional damage. হ'লেও ধৰিব পাৰিছে চাওক বগীবিল ৰাতি নাইট ভিউ কি মজা লাগে মই আজি প্ৰথম দেখিছোঁ আকৌ এই নুমাই থাকিলে চা মজা লাগিলে ধুনীয়া দেই বৰ ধুনীয়া আকৌ এখন যে ন ৰিচি এখন যে বৰ ধুনীয়া আকৌ দেই নাইকিয়া হৈ গ'ল কালাৰ এই ৰং বিৰঙৰ বৰ বেলেগ ধুনীয়া অ'কে বাই বাই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব মানে আজি ওলাই আহিলোঁ ন এই ইয়াৰ বাইকখন ছাৰ্ভিচিঙো আছিলে কাৰণে মোৰ কামো হ'ল মোৰ বাইকখন ইচিটো আপডেট কৰি দিলোঁ
ঢেৰ কাম কৰিলোঁ মানে আৰু সেই খানা খালোঁ যে মই কৈছিলোঁ দেখুৱাম বুলি সেইখনো দেখুৱালোঁ মানে হৈ গ'ল আৰু আজি পূৰা ব্লগটো সেইটো ওপৰতে আছিলে আৰু বাই বাই ছাবস্ক্ৰাইব কৰিব দেই বাই বাই